Hi friends, welcome to my channel Polas Soikia Assam. মই এতিয়া আছো দিল্লীৰ ৰাজপথত আৰু এতিয়া ইয়াৰ পৰা মই দিল্লীৰ বিভিন্ন ঠাইৰ চাবৰ বাবে এতিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এখন গাড়ী বুকিং কৰা আছে, গাড়ী আহি আছে আৰু অকমান পিছতে আমি ইয়াৰ পৰা কি কৰিম, দিল্লীৰ বিভিন্ন ঠাই যাবৰ কাৰণে যাত্ৰা আৰম্ভ কৰিম। দেখিছে দিল্লীৰ ব্যস্ত ৰাজপথত সম্পূৰ্ণ ইখনৰ পিছত সিখন গাড়ী আহি আছে আৰু আমি বিভিন্ন ঠাই দৰ্শন কৰিম আৰু প্ৰত্যেকটো ঠাইৰ আপোনালোকক দেখাবৰ কাৰণে ময়ো চাম, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহি কুটুব মিনাৰ পাই গ'লোহি। এতিয়া ভিতৰলৈ যাওঁ, টিকেট কৰিব লাগিব। অৱশেষত কুটুব মিনাৰ সোমোৱাৰ গেটৰ টিকেট পাই গ'লোঁ আৰু আহি পেলাই ইয়াতে আছে গেটত আমি সোমাবলৈ আহিছোঁ আৰু যাওঁ ভিতৰলৈ আমি সোমাই যাওঁ। ইয়াৰ ভিতৰৰ গেটত বিভিন্ন ধৰণৰ নিৰাপত্তা ব্যৱস্থা আছে। তামাম গৰম। প্ৰথম যিটো নিৰাপত্তাৰ ব্যৱস্থা তাৰ পৰা পাৰ হৈ আহি দ্বিতীয় গেটলৈ সোমাই আহিছোঁ। চাওঁ ভিতৰৰ পৰিৱেশত লাহে মই সোমাই আহিছোঁ। বহুত সুন্দৰ পৰিৱেশ। আহি কুটুব মিনাৰৰ ওচৰত আহি পেলাই উপস্থিত হৈছোঁ। উপস্থিত হোৱাৰ হাতৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। ওচৰলৈ যাম আৰু চাৰিওফালেও বিভিন্ন আৰু এইফালে বহুত কিবা কিবি আছে, সেইখিনি পাছত গৈ আছোঁ। প্ৰথমতে আমি কুটুব মিনাৰ চাই লওঁ। ওচৰলৈ গৈ কুটুব মিনাৰ কেতিয়া কেনেকৈ বনোৱা হৈছিলে ইয়াৰ গোটেইখিনি ইয়াতে লিখা আছে, চাব পাৰে। আৰু ইয়াত আছে প্ৰথম কুটুব মিনাৰ বনাবলৈ আৰম্ভ কৰিছিলে কুতুবুদ্দিন আকবৰ। সকলো তথ্য ইয়াতে সন্নিৱিষ্ট আছে আৰু ইয়াৰ প্ৰত্যেকটো তথ্য ইয়াত ধুনীয়াকৈ সন্নিৱিষ্ট কৰি থোৱা আছে। সেইখিনি আমি আমাৰ ৰেকৰ্ডত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক আপোনাৰ তাৰ কাষৰ চাৰিওফালৰ আপুনি চাৰিওফালৰ পৰিৱেশ ঠিক একে ধৰণৰ। তাৰ পৰা ওপৰলৈকে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতো অগণন দৰ্শনাৰ্থীৰ ভিৰ আৰু দিল্লীত আজি দেখোন ফ্লাইটৰ ভিৰ বহুত বেছি। ইয়াৰ চাৰিওফালৰ পৰিৱেশ সকলোফালে এক সঁচাই মানে কিমান পুৰণি কালত বনোৱা গম্বুজ আজিও অতি সুন্দৰভাৱে জিলিকি আছে। ইয়াৰ মূল দুৱাৰ বন্ধ ৰখা হৈছে। ইয়াৰ চাৰিওফালে বিভিন্ন ধৰণৰ ভক্তৰ লগতে বিভিন্ন লোকে ইয়াত সমাগম হয়। ইয়াত থকা মানুহৰ লগত কথা পাতি গম পালোঁ যে প্ৰতিদিনাই এনেকৈ দৰ্শনাৰ্থীৰ ভিৰ থাকে। কোনোদিনা ইয়াতে দৰ্শনাৰ্থীৰ ভিৰ কম নহয়। ইয়াৰ চাওক চাৰিওফালে আৰু বহুত বিভিন্ন কলাকৌশল, ইয়াতে পুৰণি কলাকৌশল সন্নিৱিষ্ট হৈ আছে। মই এতিয়া উপস্থিত আছোঁ মহানগৰৰ স্কন টেম্পুলৰ বাহিৰৰ দৃশ্য। মই ইয়াতে গেটত সোমাবলৈ আহি আছোঁ। চাওঁ ভিতৰৰ পৰিৱেশ কেনেকুৱা আছে। আহক আমি ভিতৰলৈ সোমাই যাওঁ স্কন টেম্পুলৰ।
সিফালে যিটো দেখা নাপালোঁ, গতিকে ইয়াৰ পৰাই কিছু অংশ আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ ভিতৰত বৰ সুন্দৰ পৰিৱেশ আছে, কিন্তু আজি দৰ্শন কৰাৰ সৌভাগ্য নহ'ল। এইটোৱে আছিলে দেলহিৰ বিখ্যাত লোটাছ টেম্পলৰ কিছু অংশ ইয়াৰ পৰা দেখা পায়। এতিয়া মই উপস্থিত আছোঁ ইণ্ডিয়া গেটৰ, দেলহি ইণ্ডিয়া গেটৰ সন্মুখত। ইয়াৰ বহুত আঁতৰত, কাৰণ 15 আগষ্টৰ কাৰণে ওচৰলৈ যোৱাৰ ব্যৱস্থা নাই। ইণ্ডিয়া গেটৰ কিছু অংশ মই ইয়াতে আৱদ্ধ কৰিছোঁ। ইয়াৰ বাহিৰত গোটেই সকলোৰে ফটো মৰা মানুহৰ ভিৰ আৰু দৰ্শনাৰ্থীৰ যথেষ্ট ভিৰ। 15 আগষ্টৰ কাৰণে ওচৰলৈ যাব নোৱাৰোঁ, গতিকে ওচৰৰ পৰা আঁতৰৰ পৰা আমি দেখাবৰ কাৰণে কিছু চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।